everyone, welcome back to my channel. Another vlog. মানে আমি এতিয়া ইমান ধুনীয়া এটা আমি আহি আছো এতিয়া তেজপুৰলৈ মোৰ গাটো পোৱাটো ঠিক নহয় সেইটো কাৰণে ধন্যবাদ ব্লগ ষ্টাৰ্ট কৰিছিলোঁ এতিয়া কৰিছোঁ তো আইকনি পাই কিহৰনো ইমান ধুনীয়াকৈ লগাই দিছে ৰাতি লাইট জ্বলিব আছে হয় নাই তেজপুৰ আমি কিয় আহিছোঁ কাৰ ঘৰলৈ আহিছোঁ দেখাই থাকিম একদম লাষ্টলৈকে স্ক্ৰিপ্ট লগাই চাই থাকিব ভিডিঅ'টো আৰু মই এইটো পিন্ধি আহিছোঁ আজি চাৰ্ট এটা কেনেকুৱা লাগিছে ক'ব পিন্ধাই নাই আজিলৈকে আজিয়ে পিন্ধিছোঁ আৰু লগত আহিছে মোৰ সতীৰ্থ বন্ধু কোৱা কিবা এটা হেল্ল' তেজপুৰ কিয় আহিছা কোৱা হা কিনিবলৈ গৰম পালি চুৰ কৰিবলৈ বোলে কাজিৰঙাখন চাগে কিমান ধুনীয়া হৈ আছে এজাৰ ফুলি ৰ'ব দেখাই আছোঁ আৰু এনেকুৱা ডাৱৰীয়া বতৰত কোনে জাৰ্ণি কৰি ভাল পায় কমেণ্টত জনাব চিপচিপকৈ বৰষুণ দিব লাগে আৰু লং জাৰ্ণি পাৰফেক্ট প্ৰব্লেম নহয় কিন্তু কেতিয়াবা মোক গাড়ীত উঠি দিয়া মাত্ৰ মানে কিবা হৈ যায় একদম মাথা চাথা বিষায় বন বমি লাগে এনেকুৱা হৈ যায় কিন্তু কেতিয়াবা বহুত দূৰ যাওঁ একো প্ৰব্লেম নহয় কেতিয়াবা হৈ যায় তুমি আকৌ আহিবা মাজতে মই বহুত দূৰ যোৱা নাই নেকি কিবা গুৱাহাটী যোৱা নাই নেকি ট্ৰেইনত গৈছোঁ বাছত গৈছোঁ দিয়া এনেকুৱাই কথা এতিয়া মাথাটো বিষাই আছিলে গেছৰ টেবলেট এটা খাই লৈছোঁ সেইটো কাৰণে আৰু নিশ্চতি ছাৰে মোক ট্ৰল দি থাকে অকল ট্ৰল দি থাকে চব কথাতে মোক কৈছে তই কিয় নকৰ এনেকৈ ট্ৰল দি থাকে মোক বহুত বেয়া মানে এটা বিশেষ মানে স্পেচিয়েল কিবা এটা কাৰণে আহি আছোঁ বাৰু কালাৰটো গৈছেগৈ নেকি চুলিটো কালাৰ কৰিলোঁ দেই সেইটো কেনেকুৱা লাগিছে জনাই দিব আমি এতিয়া কাজিৰঙা পাইছোঁ ইফালে ইমান ধুনীয়াকৈ এজাৰ ফুলি আছে ৰ'ব দেখাই আছোঁ আৰু পাহাৰটো চাওক না পাহাৰটো একদম ঢাক খাই গৈছে মানে ডাৱৰে চাওক দুইটা চাইডে এজাৰ ফুলি গৈছে একেবাৰে ভালকৈ ফুলা নাই মানে ফুলিব এইকেইজোপা ফুলিছে বাৰু বঢ়িয়া লাগিছে দেখি এইটো ছিজন কোনে কোনে ভাল পায় কমেণ্টত জনাওক হা চব একদম এজাৰ ৰাধাচূড়া কৃষ্ণচূড়া চব ফুলি থাকে আৰু চবফালে একদম হালধীয়া ৰঙা বেঙুনীয়া হৈ থাকে কিবা ক'বা মোৰ ইমান ধুনীয়া লাগিছে তিনিজোপা একেলগে থৈ আহিছোঁ সেইফালে ৰাধাচূড়া গৰুবোৰ মানে বৰষুণৰ কাৰণে একদম ৰাস্তাতে ৰখি দিছে তেজপুৰৰ ৰাস্তাকেইটা সঁচাই বৰ ধুনীয়া আমি এফালে যাব নগৈ এফালে আহিলোঁ যে নহয় ঠিক আছে এতিয়াহে অকণমান বৰষুণটো ৰৈছে মানে অকণমান কমকৈ দিছে আৰু চিপচিপকৈ অথনি ডাঙৰকৈ দি আছিলে বাহিৰলৈ কেলৈ ওলাব লাগে মই লাহে লাহে দিছে মই দেখাই দিছোঁ ৰ'ব আপোনালোক লাহে লাহে দি ইয়াতে মোক কি লাগিলে হাতত সেন্দুৰ লাগিলে নেকি ক'ব লাগিব সেন্দুৰ হেল্ল' ফাইনেলি আমি লগ পাই গ'লো বহুত দিনৰ মূৰত এমাহ আৰু মই এইবাৰ 28 তাৰিখে আমি তোমালোকৰ পৰা আহিছিলোঁ আজি আমি এতিয়া 29 তাৰিখ এমাহ এদিনৰ লগ পাইছোঁ আৰু আমি সেই
আকৌ ভৱিষ্যতে যাতে এনেকৈ মৰমতে কাজু বৰফি লৈ আহিছে গাইছে কাজু বৰফি কাজু বৰফি খাই ভাল পাই কাৰণে কাজু বৰফি লৈ আহিছোঁ আমাৰ নিপজ্যোতি ছাৰক সেইখিনিত থৈ আহিছোঁ ৰাতিলৈ গাইছে বহুত ধামাকা হ'ব আজি কাৰ ঘৰত গৈ আছোঁ খোৱাই নাই মই এতিয়া নকবা খালি ধামাকা কৰিম ন কি কৰিবা ধামাকা কি কৰিবা আজি আজি কি কৰিম বুলি ভাবিছে মনে মনে চাপে কি কৰিব মানে এতিয়া নালাগে নেকি আমি মনে মনে 12টা বজাত কিবা এটা কৰিম আপোনালোকে চাই থাকিব দেই গিফ্ট এটা গিফ্ট এটা আনিছে মানে আনবক্সিং কৰা এইটো কেনেকুৱা লাগে চাই থাকিব ভাল লাগিলে লাইক আমি বাপজিহঁতক আহিছোঁ এতিয়া পুৰা এনজয় দিম মই গান গাম গাইছ গান এয়া ডিজে আছে নহয় পুৰা গান দিম কি কৈছে পুৰা জোচ গাইছ ৰাতিলৈ চাব ধামাকা হ'ব এতিয়া বহুত গৰম এতিয়া আমাৰতো টিকলু দেই এইটো বাবলিৰ ককায়েকক গোটেই ঘৰ সি এতিয়ালৈকে খোৱা নাই সিও চাপ্ৰাইজ মানে ৰখি আছে গাই সিও জানে মানে অলপমান আৰু এইটো যে এইটো তাৰপিছত নাই এইটো হ'ল ডাঙৰটো বিদায় এইটো ইও সি এতিয়ালৈকে পাই চাপ্ৰাইজ চব জানেই সিও চব জানে মনে মনে কি সিহঁতে তুমি নকবি মুখে দেখুৱাই দে চব ওলাইছে নেকি তাত বহুত ধৰণৰ দেখিলে আছে কেনেকৈ দেখুৱালে হেল্ল' এতিয়া আমি কি কৰিম মই গান গাম আপোনালোকে মোক সহযোগ কৰিব আৰু এইফালে যে মই কৈছোঁ কি মোক মানে অকণমান ছাপৰ্ট কৰিবলৈ গামোচাখন পিন্ধাই দিবলৈ দিছোঁ বাবলিহঁতৰ পৰা কিবা বাইক এটা লৈ আছোঁ বলক এইফালৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ আৰু আমাৰ এইটো প্লেনিঙত মানে চামিল হোৱা মানুহজনী এজনী মানে মোৰ বেষ্ট ফ্ৰেণ্ড এইফালে আমি ছাৰপ্ৰাইজ দিবলৈ লৈছিলোঁ বাট গমেই পালে চাগে গাড়ী খোলোতে গমেই পালে চাগে আৰু এইফালে মোৰ ভৰিত বোকা চোকা লাগি গৈছোঁ যেতিয়া তেতিয়া বেয়া দেখিছোঁ আনবক্সিং কৰিছোঁ গাইছ ইয়াৰ তাত মাৰিবলৈ চাবি উলিয়াইছে মেইন বস্তু এইটো বাবলি মাথাত ভাঙা হ'ব এই চাৰিটা আছে এক হালি অনা হৈছে এক হালি গাইছ মই মানে বাবলি মন ভাঙি বুলি এইটো মানে প্লেন বনাইছোঁ ৰাতি গা ধুৱাম আজি ৱেডাৰটো দেখুৱাই দিয়া ৱেডাৰ দেখুৱা বনাইছিলোঁ অকল চলি দিছা এইফালে আমি মনে মনে ছাৰপ্ৰাইজ প্লেন কৰিছোঁ গম পোৱা নাই চাগে নাই অলপমান আৰু পাইছে যোন নাজানোতে গাইছে অলপমান পাব পাৰে দৰ্জাখন খুলিতে মানে চাউণ্ডটো মাৰি দিলে আৰু গিলৰ শব্দটো শুনি গ'ল গাইছে হ'লেও ইগন'ৰ মাৰক এইবিলাক ফেন চলিছে ন ফেন নিব পাৰে তাই কিন্তু চাইছে গাইছ ইমান খোৱা বুলি ইমান চেষ্টা কৰি আছে তাই মানে মোবাইলটোৱে নিয়ে গাইছ আৰু এইকেইটা মেইন বস্তু মোৰ আৰু তুমি গিফ্ট এটা আনিছা নহয় গিফ্টটো সেইটো গাইছ আজি এটা গিফ্ট আনবক্সিং কৰি চাব চবেই আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই জল্দি কৰি দিব আৰু কেকটো এইটো চাওক গাইছ কেনেকুৱা লাগিছে কমেণ্ট কৰিব এইটো আজিৰ কাৰণে কাইলৈ আকৌ স্পেচিয়েলকৈ আহি আছে নহয় এইটো বেবি পিংক কালাৰত দিছে বাবলি বা হ'লে নেকি উঠি আহিলে চাওক হেল্ল' গাইছ মই বাৰ্থডে গাৰ্লৰ লগত মোৰো গা ধুই আহিছোঁ
একদম থেংক ইউ আধা ঘণ্টাত বনোৱা কেক ভাল হৈছে অ ভাল চফ্ট বনাই তাই ভাল লাগে বহুত বছৰ আগতে দিয়া বহুত বছৰ মোৰ আয়ুসখিনি যাতে তোমাক দিয়ক বুলি কোৱা মোৰ এই চাইডৰ চুলি যে চুলি অ চুলি সমান আয়ুস আছে আছে সৰু সৰু আছে চবকে থেংক ইউ দেখাই জালকে দেখা কালাৰটো কৈছিলে হেল্ল' আজি হৈছে 30 মে আহা না বেকত আৰু আজি হৈছে বাবলিৰ বাৰ্থডে তো সেইটো স্পেচিয়েল কাৰণে আমি আহিছিলোঁ ভালুকপুং যাম গাই ভালুকপুং যায় আমি ধুনীয়াকে প্লেন বনাই থৈছিলো যে ভালুকপুঙত গৈ পিকনিক খাম ভালুকপুং নহয় টিপিনে ক'ত যোৱা কথা আছিল প্ৰথম আছিল টিপি যাম বুলি তাৰপিছত টিপিটো মানে এইটো বৰষুণৰ বতৰ গোটেই ৰাস্তা মানে বৰষুণ কালিৰ পৰা এৰাই নাই নন ষ্টপ দিয়া আছে সেইটো কাৰণে এতিয়া উপায় নাই কি হ'ব চাওঁ ক'ত যাম দেখাম ভালুকপুং যাম ভালুকপুং চাৰ্জি নদী ভালুকপুংটো নিব পাৰে ভাল লাগিব নহয় শংকৰমতি যাব পাৰোঁ নহ'লে গণেশ ঘাট যাব পাৰোঁ মানে এজেগালৈ যাম আৰু সেইটো মানে ছাছপেঞ্চত ৰাখিছোঁ আমি এতিয়া নকওঁ ক'ৰবাত যাম আৰু যাম আৰু মই চাই ৰাখিব দেখাই থাকিম এতিয়া মই গা ধুব যাওঁ ই নুধুৱে গা ই ধুম মই নোধোৱাকৈ যাব মই এবাৰ ধুলো অলৰেডি এবাৰ ধুম এবাৰ যে কালিৰ পৰা গাই নাই গাইছ আহা বা গা ধোৱা নাই ৰাতি যে মোৰ 2টা বজাত গা ধুইছোঁ কপি কালি 12টা বজাত বাৰ্থডে ডিম ভাঙিলে বেলেগক আৰু লাগিলে বেলেগক গাছ তোমাৰ গাটো বেছি লাগিলে উকলিয়াই বমিয়াই গ'লগে যিমানখিনি ভাত খাইছিলো গোটেইখিনি উলিয়াই দিলো চব ওলালে চব চাই থাকিব ভিডিঅ'টো আমি আহিছোঁ এতিয়া তেজপুৰ মললৈ এইটো কি হ'ল চিটি কাৰ্ড নে কি মই আগফালে হেৰি কিনিব আহিছোঁ গ্লাছ ডেক'ৰেশ্যনৰ কিবা গ্লাছ দুটামান নিবলৈ আহিছোঁ দেখাই আছোঁ কোনফালে আছে বুলি ক'লে সোঁফালে তেজপুৰ যদিওলে মই 2 ঘণ্টামান চালোঁ নি কাপোৰ 2 ঘণ্টা চাই পেলাই এটা অধিক মাছত বগলী কৰা হৈছে কাপোৰৰ মাজত আমি কাপোৰবোৰ দেখিলে আৰু নিপজি যায় কি চাগে চাওকচোন কাপোৰ চাৰ্চ কৰিছে কোনটো চাবা মজা তোমাক কিনিলে আল্টিমেট লাগিব এয়া আমাৰ জাৰৱালী বাই নগাঁৱৰ পৰা হেৰি হায়াৰ কৰি অনা হৈছে ঝাৰু মাৰিবৰ কাৰণে এইটো আমাৰ আজি ডেক'ৰেশ্যন কমপ্লিট হৈ গ'ল গাইছ চাওক লাইটটো দিম লাহেকৈ লাইটটো দিম এতিয়া লাইনটো মানে নাই বাৰ্থডে গাৰ্ল মানে এতিয়ালৈ গম পোৱা নাই ছাছপেঞ্চত আছে এইটো কথা বহুত এতিয়া বঢ়িয়া Hello guys, আমি কি হৈ গ'লো গাইস ভগৱানে ভালে ৰাখক ভালে ৰাখক সকলোকে ভালে ৰাখক
কালি দেখুৱাইছো আপোনাক কালি ভিডিঅ'ত দেখুৱাইছো এওঁলোকে মেডিকেলৰ পাই ভিডিঅ'গ্ৰাফাৰ বাবলি দেউতাক গানটো গাই দিওঁ মোৰ বুকুৰ গীতা আৰু মই বুকুৰ পিঠা হৈ দেই বাবলি বুকুৰ পিঠা হয়নে মই বুকুৰ মই একদম তো এইটো ভিডিঅ' ইমানেই আছিলে চাই কেনেকুৱা পালে জনাব আৰু লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে দেন প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই লাভ ইউ অল